নমস্কাৰ বন্ধুসকল। নিৰাপত্তাহীনতাত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰক্ষী। ধুবুৰীৰ এক পূজাস্থলীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হৰ্ষোল্লাসৰ জোৱাৰ উঠে। মুহূৰ্ততে ভিৰ হয় সহস্ৰ জনতাৰ ভিৰৰ মাজত নিৰাপত্তাহীনতাত ভোগে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী। ৰাইজৰ ভিৰৰ মাজত মুখ্যমন্ত্ৰীৰ এজন নিৰাপত্তাৰক্ষীৰ গুলি ভৰ্তি মেগজিন খহি পৰে মাটিত। নিৰাপত্তাৰক্ষী আৰু পুলিচৰ মাজত লাগে হোৱা দোৱা। পূজা উদযাপন সমিতিৰ ফালৰ পৰা ৰাইজলৈ আহে এটি ঘোষণা। আপোনালোকে যদি আমাৰ গৰুবোৰ পূজাস্থলীত পাইছে কমিটি দিয়ক, আৰু যদি ধুবুৰী অন্য কোনো ঠাইত পায় এইটো ধুবুৰী সদনত জমা দিব। এই ৰাইজলৈ মোৰ ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ। আৱাজ অসম চেনেলখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।